সকলোকে মোৰ ইউটিউব চেনেল পুনৰবাৰ স্বাগতম। তো গাইজ আজি হৈছে কাতি বিহু আৰু সকলোকে কাতি বিহু শুভেচ্ছা যাচিলোঁ। তো আজি আপোনালোকক মানে কি বিহুত যিহেতু এসাঁজ ভালকৈ খোৱা হয়, তো তাৰ বাবে গাহৰি মাংস আনিম। তো আজি গাহৰি বজাৰখন দেখাম। তো আপোনালোকে ভিডিঅ'টি সকলোকে চাই থাকিব। তো বন্ধুসকল, আজি যিহেতু কাতি বিহু আৰু বিহু বুলি ক'লে অসমৰ ৰাইজে বিহুৰ দিনা এসাঁজ ভালকৈ খায়, তৃপ্তিয়ে ভাত এসাঁজ খায়। আজি যিহেতু মই মাংস আনিব যাম, গাহৰি মাংস, তো সেই গাহৰি মাংসৰ বজাৰখন দেখাম আপোনালোকক এইটো ভিডিঅ'ত। তো গাহৰি কেনেকৈ কাটে সকলোবিলাক দেখাম। তো আমাৰ ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ আঁতৰত বৰতল বুলি কয়, সেই বৰতলত গাহৰি কাটিছে। তো আপোনালোকক গাহৰি বজাৰখন দেখাম আৰু লগতে গাহৰি কেনেদৰে কাটে সকলোবিলাক দেখাব চেষ্টা কৰিম। তো চাব পাৰে আমাৰ গাঁৱৰ ৰাস্তা অতি খুবেই ভাল। তো সেইকাৰণে গাঁওখন ভাল লাগে, কিবা এটা ভাল লাগে গাঁৱত থাকি। তো আপোনালোকে ভিডিঅ' দি শেষলৈকে চাই থাকিব। ফাৰ্ষ্ট টাইম 1 কেজি মাৰি ল, তাৰপিছত 1 কেজি আধা মাৰিবি, 1 কেজি মাৰিবি। মাংস দেচোন, সেই পেটৰ পিঠ দেচোন। আধা কেজি কালিয়ে নাপায়, কালি মইহে সুধিছো লগা যদি 2-3 কেজি থৈ দিব, ইমান নালাগে বুলি কৈছে। তাৰমানে কেজি তাত থৈ হা 1 কেজি আৰু 300 টকা দিবি এইটো মই পিছত। পিয়াকেইটাই দিলি গোটেই। পিয়া নাখাওঁ, সেইটো নিয়ম ভঙা নাখাওঁ, কি খাবি? কি খাবি? কিমান কাক লাগিছিল কেইটাকে দিয়ে? কাক দেখুৱাই আছো নাই, ভিডিঅ' এটাই কৈছোঁ।
তোৰ বস্তু নাই লোৱা নেকি? আৰু 300 টকা দে। গোটেই ঘৰৰ যিমান আছে গোটেই দিছে আনিবলৈ। এইটো মোৱাৰ পিছত আৰু 100 টকা দিবি। আৰু কৈ আছো ক'বলৈ থকা নাই নেকি? একেবাৰে ক'ব লাগে নহয় মানে এঘৰ নহয় যে সেইকাৰণে এবাৰ 300 টকা এইটো। এইটোৱে মজা মাংস দেই। লাচিত কিমান লাগে? চালে নাপাবি খাব পাৰিবি কিন্তু আৰু 100 টকা মই আজৰি কৰি দিওঁ একেবাৰে। ঐ মানুহজন আহিছ? তাকে অলপ লৈ যাওঁ। তাকেহে বিহু বতৰ নেখালোঁ বেয়া পাব নেকি? আৰু 100 টকা। 100 টকাটো ভাল মাংস দে।